এয়া আমি আজি কঁঠালৰ মুচি বনাম কঁঠালৰ মুচি এটো কি সবজি হ্যাঁ কেনেকুৱা লাগিব খাই মস্তি লাগিব দেই আপোনালোকক দেখাই আছো চাই থাকক খেকলৈ रुइया मीठा तेल अलप माने कुकाৰত এনেকে খানি লোৱা হৈছে নহলে কঁঠালৰ আঠাটো লাগি ধৰে সেই কাৰণে আমি এনেকে খানি লৈছো আৰু এতিয়া কুকাৰত আমি বইল কৰি লম দুটা তিনটা সিটি মাৰিলে হ'ব ন হৈ যাব দুটা মাৰিলে সিটিটো দিলে গৰমৰ দিনত এনেকে খাবলৈ ভালে লাগে ন বেছিকে সিটিটো দিলে মানে একে অতি গুলগুলিয়া হয় কাৰণে বা দুটা তিনটা দিব লাগে তেতিয়া মানে নিয়মত থাকে মানে বইল হোৱা পিছত পানীটো এনেকে সেকি পেলাই দিলো নিমখ দিলো আৰু ইয়াত জিৰা হালধি নিমখ এইবিলাক আমি সব মছলা পাতি আমি ইয়াত মানে মিলাই লম লৈ পেলে তাৰ পিছত আমি বনাই আছো চাই থাকক তাৰ পিছত আমি কেৰাহীত মিঠা তেল দি ইয়াত ৰহুন যোগাৰ কৰি লৈছো এফালে আলু যোগাৰ কৰি লৈছো আৰু ইয়া মানে বহাই দিম ইয়া পিয়াজ ৰহুন দিয়া গল আৰু এতিয়া আমি আলুটো অলপ ফ্ৰাই কৰি ল'ম এই আলু দিয়া হ'ল ইয়াত আলুখিনি অলপ ভাজি লোৱাৰ পিছত কঁঠালৰ মুচিখিনি দিয়া হ'ব ন এতিয়াহে খাই ভাল লাগিব আৰু ইয়াত বিলাহী যে বিলাহীত কণ বিলাহী মানে গুটিটো পেলাই দিয়া হৈছে তাৰপিছত এনেকৈ পিটিকি লৈ আৰু ইয়াতে কণ বিলাহীখিনি এনেকৈ পেলাই দিয়া হৈছে মাই ইয়াতে আমি দৈ অলপ মানে এড কৰি দিছো এনেকে খানি দৈ তাৰপিছত আমি এইটো তেলত ফ্ৰাই কৰিম কেৰাহীটো নধৰাই হৈ গৈছে গো কি গৰম মছলা অলপ দি দিলো ন ইয়াতে আমি ৰেড চিলি অলপ দিলো ইয়াতে অলপ পানী এড কৰি দিলো এনেকে তাৰপিছত এতিয়া ঢাকন মাৰা যাব বাকি মছলাখিনিও দি দিম কঁঠালৰ মুচি বা আজি খাই কিন্তু মজা লাগিব দেই খাই কিনে দেখাই আছো আপোনালোকক কেনেকুৱা লাগে চাই থাকক এনেকে বনাই খাবচোন আপোনালোকে এবাৰ মস্তি লাগিব দেই ইয়াত আমি এতিয়া গৰম মছলা এড কৰি দিলো এনেকেও ৰখাব পাৰিব মানে এনেকে নমাবলৈ হৈছে এতিয়া আমি এখন টেষ্ট কৰি চাম খাই কিন্তু লেটেষ্ট লাগিব দেই আপোনালোকে এইটো ৰেচিপি এবাৰ মানে ট্ৰাই কৰিব মোৰ মানে ক'বলৈ মানে ভাষা নাইকিয়া হৈ গৈছে মুখত লালতি ওলাই গৈছে গৈ খাই আছো মজা মস্তি আপোনালোকে এবাৰ ট্ৰাই কৰিব আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰিব আৰু আমাৰ চেনেলটো যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম খাই মজা লাগিছে মস্তি লাগিছে খাই আৰু ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ বাই